জয় হরি গোবিন্দ নারায়ণ এতিয়া আমি হোটেলত চাহ খাই ওলালো আৰু বৰদোৱা পাবলৈ আমাৰ 1 ঘণ্টা সময় লাগিব বুলি কৈছে। বহুত দূৰ জাৰ্ণি কৰি আহি এই বৰপেটা সত্ৰ পালোহি। এতিয়া আমি গা পা ধুই সকলোৱে চাকি বন্তি জ্বলামহি আৰু বৰদোৱাৰ মূল পথ গেটখন এইফালেদি সোমাই গৈ নামঘৰসমূহ পাইগৈ। এইবিলাক হৈছে বজাৰ সমাৰ সৰু সুৰা দোকান পোহাৰ। এয়া হ'ল আকাশী গংগা। তুমি জগতৰ প্ৰাণ এ হৰি হে प्रथमे प्रणम ब्रह्म रूपी सनातन सर्वयवतार कारण नारायण तजु नाभिकमलत ब्रह्मा भैला जात जुगे जुगे ধরায় সংখ্যাত। কৃষ্ণ প্ৰভু, আজিলৈ আমি বৰপেটাৰ পৰা যাবলৈ ওলাইছোঁ। কিবা যদি ভুল ভ্ৰান্তি কৰিছোঁ ক্ষমা কৰোঁ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। ও হৰি হে মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উদ্ধাৰিলা চাৰি বেদ প্ৰণয় জলত কুৰ্ময় অৱতাৰ ভৈলা ক্ষীৰোদধিতিৰে লক্ষ প্ৰহৰৰ পন্থ জুৰিলা শৰীৰে জগতৰ প্ৰাণ তুমি জগতৰ প্ৰাণ হে হৰি হে দিব্য যজ্ঞ বৰাহ স্বৰূপে ভৈলা তুমি লীলায়ে দন্তৰ অগ্ৰে উদ্ধাৰিলা ভূমি আদি দৈত্য হিৰণ্য কশিপু বৰিয়াৰ নৰসিংহ ৰূপে হিয়া বিদাৰিলা তাৰ তুমি জগতৰ প্ৰাণ